Shake de. Shake de. Shake de. Shake de. Nah, udah. Shake de, shake. Sini. 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 Sini ya. Sini ya. Shake deh, shake. Boh. Sini, boh. Shake deh. Shake deh. Oh, khusus deh. Hello and welcome to my YouTube channel, Alex Vlog. Moi Alok Gogoi. Hello and welcome to my YouTube channel, Alex Vlog. Moi Alok Gogoi. আৰু এইখিনি সকলোৱে জানে যে এইখিনি লকডাউন হৈ আছে, মই ভাল একো ব্লগ দিব পৰা নাই। আৰু মোক লগৰ এজন আছে প্ৰীতম, সি সদায় মোক গালি পাৰে যে ব্লগ বনা নোৱাৰিছোঁ, কি ক'ব, ঘৰত কাম, অফিচো নাই, লকডাউন ঘৰতে আছোঁ কিন্তু ব্লগ বনাব পৰা নাই মই। সি মোক ইমান সুস্তি নলয়, মই জানো ঘৰত কিমান কাম। সেইটো কাৰণে মই ব্লগ বনাব নোৱাৰোঁ, এইটো কাম। ব্লগাৰ্ছ লাইফ, উপায়হীন লাইফ। চ' এনেকেই ব্লগ বনাব লাগে, কি ক'ব, ইফালে বনাব লয়, ঘৰৰ পৰা চিঞৰে কাম কৰ, ইফালে বনাব ফোনটো ৰিং বাজে, উপায় নাই। চ' এনেকৈ আজি ভাবিলোঁ যে কমপ্লিট ব্লগ এটা বনামেই। চ' কেমেৰাটো উঠাই দিলোঁ, কেমেৰা নহয় মোবাইলটো আৰু নকিয়া উঠাই দিলোঁ, ষ্টাৰ্ট বুলি কৈছোঁ। আৰু এটাও ঘৰত ৰুম নাই যোনটো মই প্ৰাইভেটকৈ মই নিজে অকলে ভিডিঅ' বনাব পাৰোঁ। এতিয়া মই এইটো আগফালে এইটো ৰুমত মোক বনাবলগীয়া হৈছে। ব্লগাৰ্ছ লাইফ, কি ক'ব, একো নাই, অসমীয়া ব্লগাৰ তেনে আপোনালোকৰ হাজিৰ। একদিন লকডাউন হৈছে, চ' লকডাউন সকলোকে মানি চলক, আৰু 14 তাৰিখলৈকে মানি চলক। মই ভাবোঁ আৰু চাগে বঢ়াব, কাৰণ অসমত এতিয়া 25 জনলৈকে ওলাইছে, পিছততো আৰু বাঢ়িবও পাৰে। আশা কৰোঁ যে নাবাঢ়ক, সকলোৱে ভালে কুশলে থাকক, ষ্টে হোম, ছেফ লাইফ। চ' এই 2-3 দিনতে এটা ইউটিউবে আপডেট দিছিলে, যিটো আপডেট যেনেকৈ টিকটক এতিয়া ৱৰ্ল্ডতে বহুত ফেমাছ। চ' এতিয়া টিকটকৰ লেখীয়াকৈ ইউটিউবে এটা নতুন এটা এপ লঞ্চ কৰিব, ইউটিউব শ্বৰ্টছ বুলি, যিটোত আপোনালোকে সৰু টিকটকলৈকে ভিডিঅ' বনাই ফেমাছ হ'ব পাৰিব। আৰু মই ভাবোঁ যিহেতু মনিটাইজেশ্যন কৰি দিয়ক, কাৰণ মনিটাইজেশ্যন কৰাৰ লগে লগে টিকটকতকৈ আৰু অলপ মানে সহজ চলিব। চ' সেইটোকে আশা কৰোঁ যে এইটো মনিটাইজেশ্যন কৰি দিয়ক, আৰু সেইটো সোনকালে চবৰে আগত লঞ্চ কৰি দিয়ক, তাতো চবেই ভিডিঅ' বনাব পাৰিব, আৰু সেইটো চাগে মনিটাইজেশ্যন কৰি দিয়ক। তো সেইটোৱে আশা কৰিলোঁ, হোপ যে সোনকালে আহক আৰু চবেই টিকটক বাদ দি ইউটিউব শ্বৰ্টছ জইন কৰক। আৰু গাইজ, মই কাইলৈৰ পৰা ডেইলি ব্লগ দিবলৈ আৰম্ভ কৰিম, মানে ট্ৰাই কৰিম। দেখিছে ঘৰত কিমান কাম কৰিছোঁ, ৰাতিপুৱা শুই দিছোঁ, পানী ফিল্টাৰ কৰ, পানী ফিল্টাৰ কৰিম নেকি মই, একো নাই। তাৰ মাজতো মই মোৰ লাইফত কি হয় কি নহয় সকলো চব লগত দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে বহুত ভাবোঁ যে আপোনালোকে চাব, অলপ চাব, লাইক কৰিব, অলপ শ্বেয়াৰ কৰিব, নকৰিলেও নাই বাৰু, মই আছোঁ অট'মেটিক বাঢ়ি যাব। চ' আজিৰ ব্লগ মাজতে সামৰোঁ বুলি ভাবিছোঁ। এতিয়া ৰাতিও হৈ গ'ল, খুব ৰাতিপুৱাৰ পৰা ব্লগ বনাই আছোঁ, ৰাতিপুৱা ব্লগ বনালোঁ, এতিয়া ৰাতি হৈ গ'ল, কি ক'ব, ব্লগাৰ্ছ লাইফ। এতিয়া ভাত খাব সোমাওঁ দেই, বাই বাই, গুড নাইট। চৰি, এনেই অলপ ধেমালি কৰিলোঁ। চ' এতিয়া টাইম হৈ গৈছে যে ব্লগটো ষ্টাৰ্ট কৰোঁ, মানে ব্লগ এটা ছিৰিজ আৰম্ভ কৰোঁ কালিৰ পৰা। চ' আশা কৰোঁ কালিৰ পৰা সকলোৱে চাই যাতে। থেংক ইউ, এণ্ড ভাল পালে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, এণ্ড লাইক কৰিব।